হয় নমস্কাৰ জনাইছো ইনফৰমেশন ভিউ 2.0 লৈ আপোনালোকক দেখুৱাই আছো দলগাঁও সমষ্টিৰ ওদালগুৰি জিলাৰ বিশেষকৈ ওদালগুৰি জিলাৰ 1 নং মাধৱগুহাত আছে এখন 100 বছৰ পুৰণি এখন মন্দিৰ শিৱ মন্দিৰ এখন শিৱ মন্দিৰত মই বৰ্তমান উপস্থিত আছো শিৱ মন্দিৰখনৰ দৃশ্য দেখুৱাই আছে এখন মন্দিৰ হৈছে 100 বছৰ পুৰণি এটা মন্দিৰ এখন মন্দিৰত যথেষ্ট অসমৰ বিভিন্ন প্ৰান্তৰ যি ভক্তপ্ৰাণ ৰাইজ আছে ভক্তপ্ৰাণ ৰাইজে আহি ইয়াতে ভিৰ কৰা পৰিলক্ষিত হয় যোৱা বছৰ যেহেতু কৰোনাৰ বাবে ইয়াতে যথেষ্টখিনি ভক্তৰ সমাগম ঘটা নাছিলে ইয়াতে কৰোনাৰ কিছুমান বিধি আছিলে ইয়াতে মেলা অনুষ্ঠিত হোৱা নাছিলে এই বছৰ যেহেতু পুনৰ নতুন গতিত নতুন উদ্যমেৰে ইয়াতে তেওঁলোকে সজাই পৰাই তুলিছে এইবাৰ কৰোনাৰ পৰিস্থিতি কিছু পৰিমাণ হাম কটা পৰিলক্ষিত হৈছে এইবাৰ এই মাধৱগুহাই মেলাত এইবাৰ অনুষ্ঠিত হ'ব এই 1 নং মাধৱগুহাত এইবাৰ অনুষ্ঠিত হ'ব মেলা শিৱৰাত্ৰি উপলক্ষে ইয়াতে যথেষ্টখিনি ভক্তৰ সমাগম ঘটিব মোৰ কেমেৰা সহযোগে অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাইছো এইখন মন্দিৰত 100 বছৰ ওপৰৰ যিখন ঐতিহাসিক পুৰণি সমল এনেদৰে অপৰিত্যক্ত অৱস্থাত এনেদৰে পৰি আছে ইয়াৰ ঐতিহাসিক সমলবিলাক এনেদৰে সংৰক্ষণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা ইতিমধ্যে দেখিবলৈ পোৱা নাই ইয়াতে যথেষ্টখিনি সুন্দৰ এটা দৃশ্য বুলি ক'ব লাগিব যথেষ্ট ভাল লগা দৃশ্য আপোনালোকে চাই আছে এয়া আপোনালোকক দেখুৱাই আছো যথেষ্টখিনি এটা ভাল লগা দৃশ্য বুলি ক'ব লাগিব এয়া হৈছে পুৰণি সমল এয়া 100 বছৰ এয়া হৈছে 100 বছৰ ওপৰৰ এটা পুৰণি এখন হৈছে 100 বছৰ ওপৰৰ এটা পুৰণি এইবিলাক পুৰণি সমল ইয়াতে যি ভক্তপ্ৰাণ ৰাইজ আছে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে আহি ইয়াতে ভিৰ কৰা পৰিলক্ষিত হয় এইখন মাধৱগুহাই 1 নম্বৰ মাধৱগুহাই ইয়াতে প্ৰতি বছৰে ইয়াতে মেলা অনুষ্ঠিত হয় ইয়াতে যথেষ্টখিনি বিভিন্ন দিনত 4 দিনীয়া এই বছৰো 4 দিনীয়া কাৰ্যসূচীৰে ইয়াতে মেলা আয়োজন হ'ব বিভিন্ন কাৰ্যসূচী থাকে ইয়াতে ভাওনা থাকে ইয়াতে নাম কীৰ্তন থাকে তেওঁলোকৰ ভুৰু কৃষ্টিয় যি কলা কৃষ্টিয় বিভিন্ন নৃত্য থাকে ইয়াতে যথেষ্টখিনি ভক্তৰ ইয়াতে সমাগম ঘটে ইয়াতে শ বছৰ এটা পুৰণি এটা মন্দিৰ এইখন মাধৱগুহাই মন্দিৰ আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি লোক আছে আপোনালোকে চাব পাৰিছে আপোনালোকক ইনফৰমেশন ভিউ 2.0 জৰিয়তে আপোনালোকক দেখুৱাই আছো এইখন মন্দিৰ হৈছে 100 বছৰ পুৰণি এটা মন্দিৰ এইখন মন্দিৰৰ যথেষ্টখিনি ঐতিহ্য আছে কাৰণ যেতিয়া নেকি 100 বছৰ আগত যথেষ্ট ইয়াৰ মূল কথা ইতিহাস পাতত যদিও লিখা নাই আমি তেনেদৰে লোকৰ মুখেৰে শুনা কথা কিছুমান আপোনালোকৰ জৰিয়তে আজি ব্যক্ত কৰিব বিচাৰিছোঁ এইখন মন্দিৰ হৈছে 100 বছৰ ওপৰৰ এটা পুৰণি মন্দিৰ যথেষ্ট যেতিয়া নেকি ভূমিকম্প হৈছিল 100 বছৰ আগত যেতিয়া ভূমিকম্প হৈছিল এই ভূমিকম্পৰ ফলত এইখন মন্দিৰ আগতে শিলৰ এটা মন্দিৰ আছিলে ভূমিকম্পৰ ফলত ইয়াৰ মাটিৰ তলত যিমানখিনি ওপৰত ইয়াৰ মন্দিৰ আছে মাটিৰ তলত ইমানখিনি মন্দিৰ আছে বুলি আমি শুনা পাওঁ যথেষ্টখিনি ইয়াতে গুহা আছে গুহাৰ ভিতৰত যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকে গুহাৰ ভিতৰতে পূজা কৰা পৰিলক্ষিত হয় এইখন মন্দিৰ যথেষ্টখিনি এটা পুৰণা মন্দিৰ বুলি ক'ব লাগিব ইয়াতে অসংৰক্ষিত অৱস্থাত অপৰিত্যক্ত অৱস্থাত পৰি আছে যথেষ্টখিনি ঐতিহাসিক যি সমল আছে ঐতিহাসিক সমলবিলাক অপৰিত্যক্ত অৱস্থাত আছে এইখিনি আজি আপোনালোকক ইনফৰমেশন ভিউ 2.0 জৰিয়তে আপোনালোকক জনাবলৈ সুখী হৈছোঁ ধন্যবাদ